আবৃত্তি কৰিব বিচৰা কবিতাটিৰ শিৰোনাম দুখ সময়ৰ হওক অৱসান। কবি স্বনামধন্য শিশু সাহিত্যিক শ্ৰী যুগল লোচন দাস। আবৃত্তিকাৰ গীতাঞ্জলি দেৱী। দুখ সময়ৰ হওক অৱসান। সময়বোৰ হৈ গ'ল দুঃসময়, শব্দহীন মৌনতাত বিষাদ গাথা। তথাপিতো সৰাপাতৰ অভিমান চুৰমাৰ নহ'ল। দুখ সময়ৰ পদধ্বনিৰ ছন্দত ক্ষণে বিস্মিত স্তম্ভিত। ক'ত হেৰাল মৃদু স্পন্দন, ভূমিও কম্পমান পদধ্বনিৰ শব্দত। পছোৱা জাকো নহ'ল যে বাউলী, নীৰৱতাৰ গ্ৰাসত কোলাহলৰ বিননি। ধূলিয়ৰী সন্ধিয়াত জোনাকৰ সেতা হাঁহি, শূন্য উদ্যানত নিৰ্জনতাৰ শোভা। সন্ধিয়াৰ চঞ্চলতাত মৃত্যু শীতল নীৰৱতা। হে সময়, তুমি ৰৈ নাযাবা, দুখ সময় হৈ স্তব্ধ নকৰিবা চঞ্চল মুখৰ গধূলিবোৰ। নেদেখা নজনা ঘাতক অতিথিক নিদিবা প্ৰশ্ৰয়, যাৰ দপদপনিত নামিছে সংশয় আৰু মৃত্যু ভয়। ৰুদ্ধ কৰা তাৰ সৰ্বগ্ৰাসী আগ্ৰাসন। সেই সময় দুঃসময় হৈ নহ'বা অসহায়, তোমাৰ গতিশীল নৈৰ কোবাল স্ৰোতত ধুই মুচি নিয়া, উটুৱাই নিয়া। সময়, তুমিয়েই লিখি আহিছা মানৱ জয়ৰ গান। আকৌ এবাৰ সাজু হোৱা, সন্মুখত কঠিন প্ৰত্যাহ্বান। সময়, দুখ সময়ৰ ঘটুৱা অৱসান। অদৃষ্ট ঘাতকৰ কৰাল বান্ধোনক নকৰিলে থান বান, হৈ ৰ'ব স্থায়ী ১.৫ মিটাৰ ব্যৱধান। সময়, হে সময়, দুখ সময়ৰ ঘটুৱা অৱসান। ধন্যবাদ।